নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ টেষ্টি আছে ইউটিউব চেনেল। সব ফ্ৰেণ্ড ধুনীয়া এটা ৰেচিপি লৈছোঁ আপোনালোকৰ মাজত। সেইটো হ'ল শেৱালি ফুল আৰু মাছৰ সৈতে আঞ্জা। শেৱালি ফুল বুলিলে মোৰ মনত সৌ শৰতৰ নিয়ৰখনা ৰাতিপুৱা সুগন্ধ বিয়পাই পাই তোলা শেৱালিকে পাছলতে ঔষধি গুণাগুণো বহুতখিনিয়ে বেছি, আৰু শেৱালি ফুলক শৰতৰ ফুল বুলি কোৱা হয়। আৰু হয়তো আপোনালোকে শেৱালি ফুলৰ গান কবিতা বহুত শুনিছে আৰু ৰেচিপি বনাই চোৱা নাই বা খাই পোৱা নাই। যদি খাই পোৱা নাই এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাওক। খুবেই এথান্তিক অসমীয়া ট্ৰেডিশ্যনেল ডিছ আচলতে, আৰু খুব আৰু ইয়াতে লৈছোঁ মই নদীৰ সৰু মাছ, আচলতে খুবেই লোকেল হয় আচলতে। আৰু ইয়াতে মই হাফ ফ্ৰাই কৰিম, মোটামুটি 50%। আৰু ইতিমধ্যে মোৰ মাছটো 50% সিজিলে দেখিবলৈ পাইছে। আৰু আপোনালোকে ভাবিব পাৰে হালধি পাউডাৰ কিয় নিদিলে মাছ ফ্ৰাই কৰোঁতে। আচলতে মই হালধি পাউডাৰ অকণমানো ব্যৱহাৰ নকৰোঁ ইয়াতে। আৰু ইয়াতে মই পানী ঢালি দিলোঁ ধুনীয়াকৈ, পৰিমাণ অনুযায়ী পানী উতলিব ধৰিছে এতিয়া ধুনীয়াকৈ। আৰু এতিয়া দিব লৈছোঁ শেৱালি ফুল কেইপাহ, ধুনীয়াকৈ দি দিছোঁ ইয়াতে। এই আঞ্জাখনত অকণো মই হালধি পাউডাৰ ব্যৱহাৰ নকৰোঁ আচলতে, কাৰণ শেৱালি ফুলৰ পৰা আচলতে হালধীয়া এটা কালাৰ আহিব। এই দেখিব পাইছে ধুনীয়াকৈ, যিমানখিনি সময় উতলাব আপোনালোকে শেৱালি ফুলৰ আচলতে হালধীয়া এটা কালাৰ আহি থাকে আচলতে। গতিকে ইয়াতে যদি আমি হালধি পাউডাৰ দি দিওঁ আচলতে কালাৰটো ডিছকালাৰ হৈ যাব। সেইকাৰণে মই হালধি পাউডাৰ অকণমান ব্যৱহাৰ কৰা নাই। আৰু ইয়াতে দিছোঁ মই কলৰ খাৰ, 1 চামুচ বা 2 চামুচ দিব পাৰে, আপোনালোকে বেছি দিব নালাগে। আৰু সোৱাদ অনুযায়ী নিমখ, বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। খুবেই চিম্পুল ৰেচিপি হয় আচলতে। আঞ্জাখন কি ধুনীয়া এটা কালাৰ আহিছে আচলতে। আৰু শেৱালি ফুল বনোৱাৰ পিছত এটা এক্সট্ৰা ফ্লেভাৰ এটা আহে, য'ত জিভাৰ পানী ৰখাব পৰা নাযায়। ইতিমধ্যে আঞ্জাখন মোৰ অলৰেডি সিজিলে আৰু এতিয়া খোৱাৰহে কথা। আৰু শেৱালি ফুল, খাৰ আৰু সৰু মাছ এটা ধুনীয়া গুড কম্বিনেশ্যন আচলতে। ধুনীয়া ৰেচিপি, এবাৰ ট্ৰাই কৰিছোঁ ঘৰতে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব। ধন্যবাদ।